এক নম্বৰ কথা, জোনাইবাসী ৰাইজে তৃতীয়বাৰলৈকে বিপুল ভোটত, অভিলেখ সংখ্যক ভোটত পুনৰবাৰ জয়যুক্ত কৰোৱাৰ কাৰণে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সন্মিলিত গণশক্তি, ভাৰতীয় জনতা পাৰ্টি, UBPO, আমাৰ অসম গণ পৰিষদ, আমাৰ বিভিন্ন জাতীয় সংগঠন সকলোৱে লাগি ভাগি পুনৰবাৰ জয়ী কৰোৱাত দিন ৰাতি একাকাৰ কৰি যুঁজাৰ বাবে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত আমাৰ কৰণীয়ৰ ভিতৰত আমি ইতিমধ্যে অসম চৰকাৰে আমি আলোচনা কৰিছোঁ যে এক নম্বৰ কথা, জোনাই সমষ্টিক বানমুক্ত কৰিব লাগে অহা 3 বছৰৰ ভিতৰত। যে বানমুক্ত কৰিবলৈ আমি চেষ্টা কৰিম, গৰাখহনীয়া যিটো হৈ আছে সেইটো প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰিম, পাৰ্মানেণ্ট চলিউশ্যনৰ ফালে আমি আগবাঢ়িম। 2 নম্বৰ কথা, যাতায়াতৰ ব্যৱস্থাৰ য'ত এতিয়াও আমাৰ ৰাস্তা দলং অভাৱ আছে, সমস্যা আছে, এইখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। 3 নম্বৰ কথা, মাটিৰ যোনটো জৰীপ, মাটিৰ জৰীপ য'ত হোৱা নাই জৰীপ কৰি মানুহক ম্যাদী পট্টা দিয়াৰ ব্যৱস্থাটো আমি কৰিম, সকলোৱে যেন পায়, মাটিৰ অধিকাৰ যেন পায়। তাৰ ওপৰঞ্চি আপোনাৰ যিখিনি প্ৰাইমেৰী স্কুল আছে, শৈক্ষিক পৰিৱেশটো আমাৰ উঠি অহা প্ৰজন্মই ভালকৈ পঢ়া শুনা কৰি যোগ্য মানুহ হ'ব পৰাকৈ, সক্ষম মানুহ হ'ব পৰাকৈ আমি আমাৰ প্ৰাইমেৰী স্কুল লেভেল স্কুলবোৰ শৈক্ষিক পৰিৱেশটো ডেভেলপ কৰাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি শিক্ষক যিখিনি নাটনি আছে সেইবোৰ পূৰাই মেলি আমি শৈক্ষিক পৰিৱেশটো আমি উন্নত কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। তাৰ ওপৰঞ্চি সংস্থাপনৰ বিষয়বোৰ আছে, মানুহখিনি স্বনিৰ্ভৰশীল হ'ব পৰাকৈ উঠি অহা প্ৰজন্মই ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে 1 লাখ চাকৰি অতি সোনকালে গোটেই অসমতে দিব। তাৰে আমাৰ জোনাই সমষ্টিৰো উঠি অহা প্ৰজন্মই তাৰে সুযোগ গ্ৰহণ কৰিব পৰাকৈ আমি প্ৰচেষ্টা চলাম। তাৰ ওপৰঞ্চি 10 লাখ নিবনুৱা যুৱক যুৱতীক তাৰমানে নন গভৰ্ণমেণ্ট ছেক্টৰত সংস্থাপন দিয়াৰ কাৰণে বছৰত 2 লাখ মানুহ সংস্থাপন দিয়াৰ কাৰণে 5 বছৰত 10 লাখ সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা অসম চৰকাৰে কৰিব। তাতো আমাৰ উঠি অহা প্ৰজন্মই যেন সুযোগ পায় তাৰে আমি প্ৰচেষ্টা চলাম। এনে মই ভাবোঁ যে বহু বিষয় আছে, সেইবোৰত আমি আন্তৰিকতাৰে ৰাইজৰ সহযোগত আমি প্ৰচেষ্টাবোৰ চলাম। আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ ভাৰতৰ লগতে ধুবুৰী আৰু ধেমাজি জিলাক আটাইতকৈ পিছপৰা জিলা হিচাপে চিহ্নিত কৰিছে। আটাইতকৈ পিছপৰা জিলা ধেমাজিৰো আকৌ পিছপৰা অঞ্চল জোনাই অঞ্চল আপুনি বিধায়ক, আপুনি এই পিছপৰা অঞ্চল জোনাইৰ বিধায়ক হিচাপে আপোনাৰ গুৰু দায়িত্ব আছে, আপুনি কি কৰিব বিচাৰে? এতিয়া এইকাৰণে কিন্তু আগৰ নিচিনা আমি পিছ পৰি থকা নাই। ইতিমধ্যে যোৱা কাৰ্যকালত যথেষ্ট আমাৰ ৰাস্তা পদূলি ভাল হৈছে আৰু এতিয়া বেলেগ অঞ্চলৰ মানুহে আহি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰৰ মানুহে আহি জোনাইত আমাৰ ৰাস্তা পদূলিবোৰ ভাল দেখি মেলি সিহঁততকৈ আগবঢ়া বুলিয়ে ভবা আৰম্ভ হৈছে। নিশ্চয় নিশ্চয়। আৰু এতিয়া খালি আমি অলপ বানপানী গৰাখহনীয়াটো য'ত আমাৰ সমস্যা আছে সেইখিনি এইবাৰ বানপানীত ইমিডিয়েট ইমাৰ্জেঞ্চি মেজাৰ্ছ ল'বলৈ ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়া আমাৰ আহিছে, পীযুষ হাজৰিকা ডাঙৰীয়া আহি মেলি নিৰ্দেশ দি থৈ গৈছে ইমাৰ্জেঞ্চি মেজাৰ্ছ। তাৰমানে এই অহা 4 মাহত মানুহক বানপানী গৰাখহনীয়াৰ পৰা বচাব লাগে। পাছলৈ আমি পাৰ্মানেণ্ট সমস্যা সমাধানৰ কাৰণে যাম। আৰু তাৰ ওপৰঞ্চি আমাৰ সৌভাগ্যৰ কথা, শিক্ষামন্ত্ৰীজনে আমাৰ ধেমাজি জিলাৰ ধেমাজি MLA। তো সেইকাৰণে আমি আশা ৰাখিছোঁ অহা 5 বছৰত দ্ৰুতগতিত কাম হ'ব। আৰু এই নামটো পিছপৰা জিলা নামটো মই ভাবোঁ যে অহা 5 বছৰ পাছত আৰু মানুহে এইটো অপ্ৰাসংগিক হ'ব আৰু আগবঢ়া জিলা হিচাপে আমি ক'ব পাৰিম। বাকী আৰু এটা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু এতিয়া টোল গেটক লৈ বহুত ডাঙৰ প্ৰশ্ন চলি আছে, যিহেতু ডিব্ৰুগড় যিটো বগীবিল দলং হৈছিলে এইটো উত্তৰ আৰু দক্ষিণ পাৰৰ আৰু লখিমপুৰ ধেমাজি বা ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া এতিয়া সমুদ্ৰৰ সাঁকো হৈছিলে। এই সমুদ্ৰৰ সাঁকোত আজি যিটো আপোনাৰ টোল গেট বনাই এটা টেক্স কালেকশ্যনৰ ব্যৱস্থা কৰিছে, আপুনি কি কয়? নাই, এইটো গোটেই ভাৰতবৰ্ষ জোৰা ৰাষ্ট্ৰীয় ঘাইপথৰ
ওপৰত টোল গেট বহাই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাৰণে এইটো ব্যৱস্থা কৰাৰ কাৰণে ভাৰত চৰকাৰৰ এটা সিদ্ধান্ত আছে। তাৰ মতে যদি বহাইছে, মই ভাবোঁ যে ইলিগেল কাম এটাতো গভৰ্ণমেণ্টে নকৰে। লিগেলৰ ভিতৰতে যিখিনি কৰিছে, মই ভাবোঁ যে এইটো ৰাইজে সহযোগ কৰিব লাগে। যদি ইলিগেল কৰিছে, স্বাভাৱিকতে কোনোবাই যদি ইলিগেল কৰিছে চৰকাৰে ধৰিব, আৰু যদি চৰকাৰে বহাইছে তাৰমানে লিগেল নিয়ম নীতি আছে। অকল ইয়াতে নহয়, গোটেই ভাৰতবৰ্ষজোৰা এইটো হৈছে। তো মই ভাবোঁ যে সেইটোত সকলোৱে ৰাইজে সহযোগ কৰি যে যিখিনি টেক্স কালেকশ্যন হ'ব, সেইটোৰে টেক্স কালেকশ্যনটো বেলেগ কামতটো ব্যৱহাৰ নহয়, আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ কাৰণে ব্যৱহাৰ হ'ব। মই ভাবোঁ যে সেইটো মেৰামতি হৈ থাকিলে, ভাল হৈ থাকিলে, মই ভাবোঁ যে এইটো মেইনটেনেঞ্চটো দৰকাৰ। আৰু মেইনটেনেঞ্চ ৰাস্তা এটা যেতিয়া বনায়, তাৰ মেইনটেনেঞ্চ নাথাকিলে অহাবাৰ গাঁত ওলাব, গাঁতৰ পাছত আকৌ বেয়া হ'ব। এইটো চৰকাৰে যদি নবনায়, এইটো আৰু চৰকাৰে যদি পইচাটো ক'ব যে ৰাইজৰ পৰাই উঠাই যদি নবনায়, ক'ৰ পৰা বনাব? তো ৰাইজেও সহযোগ কৰিব লাগে। নিশ্চয়। দাদা, সেইসকলে আমি অসমৰ যোৱাবাৰ বিধানসভাৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান পোৱা বহুতেকো ডাঙৰীয়ালৈ আমি জনাই এছ'চিয়েশ্যনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।